শিৰোনাম বগা কুৰ্তা পৰিধান কৰা ছোৱালীজনী। কথা সঞ্জয়দেৱ মৌ। পাঠ ননৰাজ ওৰফে নবীন। কপিলীপৰীয়া বগা কুৰ্তা পৰিধান কৰা ছোৱালীজনী। কেতিয়াবা মন যায় জানানে, আকাশৰ পৰা তৰাবোৰ ছিঙি আনি তোমাৰ ডিঙিত জোনবিৰি সজাই পিন্ধাই দিবলৈ। তোমাৰ হাতত হাত থৈ বিচাৰি ফুৰিম মাথো মানচিত্ৰবিহীন পৃথিৱীৰ বিন্দাস ঠিকনা। অনুগ্ৰহ কৰি ক্লিনিক প্লাছ শ্বেম্পু ব্যৱহাৰ নকৰিবা। অজানিতে হয়তো মোৰ মাতাল হৃদয়ৰ উত্তাল হৈ সেমেকা পচোৱাত সুবাস বিলোৱা তোমাৰ চুলিৰ শ্বেম্পুৰ গন্ধত জাগি উঠিব পাৰে মোৰ ৰক্তাক্ত কলিজাৰ চেঁচা চেঁচা ঘৰ্মাক্ত মৰমবোৰ। নালাগে তুমি জনৰ দৰে হবলৈ, অমাৱস্যাত হেনো জন্তীও লুকাই। তুমি ফুলৰ দৰেও হ'ব নালাগে, ফুল এদিন মৰহি যায়, মৰহি যোৱা ফুলৰ সুবাস নাথাকে। তুমি মাথো এটি নদীৰ দৰে হোৱা, তুমি মাথো এটি নদীৰ দৰে হোৱা। নদী সদায় বৈ থাকে, পানী নাথাকিলেও ইয়াৰ সুঁতি থাকি যায়। তোমাৰ হাঁহিত বিচাৰি মাথো নিভাঁজ প্ৰেমৰ সুবাস, নিভাঁজ প্ৰেমৰ সুবাস।